হেল্ল' গাইজ, আজি মই ঘৰত এনেই আছোঁ, মানে ৰুমত মই এনেই আছোঁ। গতিকে মই বজাৰত গৈছিলোঁ মানে বজাৰৰ পৰা আজি মই আমলখি লৈ আহিছোঁ। আজি এনেই থাকিম, গতিকে মই আমলখি আচাৰকে বনাম আৰু আপোনালোকক দেখাম বুলি ভাবিলোঁ। গতিকে আপোনালোকে যদি আমলখি আচাৰ এতিয়ালৈকে বনোৱা নাই বা বনাবলৈ বিচাৰে, তেনেহ'লে আপোনালোকে মই যেনেদৰে বনাওঁ, যিটো পদ্ধতিৰে সেইটো পদ্ধতিৰে বনাব পাৰে, একেবাৰে সহজ পদ্ধতি। তো গতিকে আপোনালোকে মোক টেষ্টটো চাই পিনি বনাই থাকিব। মই এতিয়া প্ৰথমে এটা গামলাত দি আছোঁ, ধুই ল'ম। ইয়াত দেখিছে আপোনালোকে ধুই লৈছোঁ। ইয়াত দিছে 1 চামুচ নিমখ ঢালিছোঁ। তাৰপাছত মই এইখিনি গেছত বহাই দিছোঁ। তাৰপাছত আপোনাৰ ইয়াত দেখিছে বুট কৰি আছে। তাৰপিছত ইয়াত আপোনাৰ বেছি হাফ বইল কৰিম, বেছি পূৰা আপুনি গেলি যোৱালৈকে বইল। ইয়াত দেখিছে হৈ গ'ল আমাৰ হৈ গ'ল। এতিয়া মই এখন চালনীত মেলি দিছোঁ, ঠাণ্ডা হ'ব দিছোঁ। তাৰপিছত এইখিনি ৰ'দত মেলি দিম। তো ৰ'দ কাঢ়া কমেও 3-4 দিন শুকুৱাম ক'লা পোৱালৈকে। তো আপোনালোকেও এনেকৈ শুকাব। ইয়াত 2 কেজিমান আছিলে, তো তাকে মই অলপ কৰি বইল কৰিলোঁ। তাৰপিছত এতিয়া ৰ'দত আমি ৰ'দত শুকুৱাই ৰাখিছিলোঁ আমলখিখিনি। সেইখিনি হৈছে মই এখন থালিত উলিয়াই লৈছোঁ। মই মছলাখিনি টাৱাটো লৈ লৈছোঁ। ইয়াত দেখিছে আপোনাৰ সৰিয়হ, মেথি, ধনিয়া গুটা, ইয়াত লৈছোঁ চফ, জিন গুটা। ইয়াত গতিকে কেঁচা জলকীয়া, ভোট জলকীয়া আছিলে। তো আপোনালোকে যদি ঘৰতে আছে বিট জলকীয়া, তেনেহ'লে আপোনালোকে ইউজ কৰিব পাৰে, নহ'লে দোকানৰো পাৰে। মই ধাৰা অইল তেল, তো এখন কেৰাহীত বহাই থৈ দিছোঁ 1/2 লিটাৰ। এইখিনি গৰম হ'বলৈ দিম। যিখিনি গোটা মছলা এইখিনি ল' ফ্লেমত ভাজি ল'ম। গোটা মছলা আছিলে, সেইখিনি মই এতিয়া মিক্সিত উলিয়াই লৈছোঁ আৰু ভালদৰে অলপমান পিচি ল'ম। এইফালে আমাৰ ঘৰুৱা জলকীয়াও কটা হৈ গ'ল। তাৰপাছত মই মিৰ্চা পাউডাৰ লৈছোঁ 3 চামুচ, হালধি পাউডাৰ লৈছোঁ 1 চামুচ। আপুনি নিমখ সোৱাদ অনুসৰি ল'ব। মই আগতে নিমখ ঢালিছোঁ, গতিকে মই ইয়াত 1 চামুচ ব্যৱহাৰ কৰিছোঁ। জিৰা আৰু ধনিয়া হাফ চামুচ, 1 চামুচ মিলাইছোঁ। তাৰপিছত এইখিনি মিলাই পিনি মই যিখিনি তেল আছিলে তাতে মই ঢালিম, কাৰণ মোৰ আমলখিখিনি পূৰা ভালদৰে শুকাইছে। গতিকে মই আগতীয়াকৈ মছলাখিনি ঢালিম। এফালে আমাৰ মিক্সিত দিয়া মছলাখিনি পিছা হৈ গ'ল। আপোনালোকে ধৰিব পাইছে, ইয়াত দেখিছে মই তেলত ঢালি দিছোঁ। গেছটো কম কৰি ল'ব যাতে জ্বলি নাযায়। তাৰপিছত ভালদৰে হিলাব অলপ 3-4 ছেকেণ্ডমান। তাৰপাছত মই কাটি থৈ দিয়া জলকীয়াখিনি ঢালি দিছোঁ। দেখিছোঁ ফাট কৰি দিছোঁ। আপোনাৰ আমলখিখিনি দেখিছে মই মিলাই দিছোঁ। 2-এটা ইয়াত আমলখি গুটি থাকিব দিছোঁ, কাৰণ দেখিলে ভাল লাগে। কিছুমান ফটাই ৰাখিছোঁ। ইমান হৈ যোৱাৰ পাছত মই যিখিনি গোটা মছলা এইখিনি ঢালি দিছোঁ, এড কৰি দিছোঁ। 1 মিনিটমান এনেদৰে ঠাণ্ডা হ'বলৈ দিব। তাৰপিছত এটা শুকান বৈয়ামত ভৰাব। দেখিছে মই ভৰা দৰে লাহে ভৰাব, যাতে পানী নাথাকে বৈয়ামটো। মোৰ ভৰোৱা হৈ গ'ল, আপোনালোকে এনেদৰে ভৰাব। যিটো পাত্ৰত ভৰোৱা হৈছিল, সেইটো পাত্ৰতে আপোনালোকে সম্পূৰ্ণ আমলখিনি ডুবি যোৱাকৈ তেল ভৰাই ৰাখিব। আৰু কাষৰ কিনাৰবিলাক যদি লাগি আছে, আপোনালোকে এখন শুকান কাপোৰে মুচি ল'ব, যাতে কিনাৰত লাগি থাকিলে মানে ভেঁকুৰ কিছুমান উঠে। মই বৈয়ামৰ পৰা অলপমান ৰাখি আপোনালোকক দেখাইছোঁ। তো ইয়াই দেখিছে আপোনালোকে দুটা কি যে সুন্দৰ হৈ আছে। এইখিনি 2-3 দিনৰ পাছতে আপোনালোকে সোৱাদ ল'ব পাৰিব। তো দেৰিয়ে নকৰক, আজি ভিডিঅ'টো চাই কেনে পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মই দিয়া ভিডিঅ'বোৰ সকলোতকৈ আগত পাই থাকে। আজিলৈ বাই বাই।